What's up guys, welcome back to my another update. Jodi channel to notun aise channel to subscribe kori lobo aru osor thaka bell icon to click kori lobo. Ajir first update to ase Beharbari Outpost or Kekeda aru Mohanor uporot. Mohan aru Kekeda teolokor social media handles bilakot max fashion or biggaponor video eta upload kore. Hey video to biggaponor video holeo tate view সম্পর্কে কিছুমান কথা কৈছিল. So hey video tur horu clip eta play kori apnalokok dekhoi disu moi. নমস্কাৰ মই দীপজ্যোতি কেও নমস্কাৰ মই সিদ্ধাৰ্থ শৰ্মা কোন প্ৰথমে সমবাসিক ৰাইজক জনাইছো ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা যেহেতু যোৱা বছৰ কৰোনাৰ কাৰণে আমাৰ বাপতি খাহুন বিহুটো আমি উদযাপন কৰিব নোৱাৰিলো এইবাৰ ৰঙালী বিহু আমি উল্লাহ মালহেৰে উদযাপন কৰিম মোৰ কাৰণে মোৰ পৰিয়ালৰ কাৰণে আগতীয়াকৈ বিহু বজাৰ কৰিবলৈ আহিছো আৰু বজাৰ কৰিবলৈ আহিছো মোৰ বান্ধৱী নিশ্চিতাৰ কাৰণে আমাৰ পছন্দ মেক্স ফেশ্বন বিহু যদি আপুনি ওৱান ৱৰ্ডে ডেছক্ৰাইব কৰিবলগীয়া হয় তেনেহ'লে সেই ৱৰ্ডটো কি হ'ব বিহু আমাৰ প্ৰাণ অল ৰাইট চ' সৰুকালৰ বিহুৰ লগত জড়িত আপোনাৰ ফাউণ্ডেষ্ট মেমৰিনো কি বিহুৰ মনত থকা ঘটনা বুলি শৈশৱৰ যদি কওঁ এটা কথা মনত আছে গৰু আমাৰ ঘৰত গৰু আছিলে আমি গৰু বিহুৰ দিনাখন গৰু নোৱাৰো মই নিজে মাহ হালধি সানি গৰু গা ধুৱাবলৈ নিওঁ কলঙত আৰু এদিন এনেকুৱা হৈছিলে এবাৰ গৰু যেতিয়া গা ধুৱাই আছিলোঁ গৰু মানে পানী নোসোমাই ন হেঁচা মাৰি পানী তললৈ নিব লগা হয় তেনেকৈ হেঁচা মাৰি দিওঁতে গৰুটো নগ'ল মই পানী তললৈ গুচি গ'লোঁ আৰু যিটো গৰু গা ধুৱাইছিল সি মোৰ পিঠিৰ ওপৰত উঠি দিলে অলপ সময়ৰ কাৰণে মানে থৰ মৰণি খাইছিলোঁ পানী মুখে নাকে সোমাই পেলাই অৱস্থা নাইকিয়া হৈছিল বিহু বুলি ক'লে সেইটোৱে মনত পৰে ভয় লাগে চ' বিহু বুলিলে আপোনাৰ কোনটো অসমীয়া খাদ্যৰ কথা মনত পৰে বিহু বুলি ক'লে বৰা ধানৰ চিৰা ম'হৰ এঠাত দৈ আৰু গুড় বা মিঠৈ খাবা বিহু বুলি ক'লে প্ৰথমেতো মনত আহে পিঠা পনা লাডু কিন্তু বিহুৰ চবতকৈ স্পেচিয়েল খানাটো হৈছে 100 এবিধ শাক যিটো গোটোৱাটো অলপ কষ্ট কিন্তু 8-10 বিধটো মা বনাই দিয়ে So এই ভিডিওটো যদি আপোনালোকে চাব বিচাৰিছে ডেসক্ৰিপচনত মই লিংক দি দিছো গৈ পিনে আপোনালোকে চাই ল'ব ইয়াৰ পিছত নেক্সট আপডেট আছে ত্ৰিবেণী বৰুৱাৰ ওপৰত ত্ৰিবেণীজ ব্লগ নামৰ ইউটিউব চেনেলটোত 100K সাবস্ক্ৰাইবাৰ সম্পূৰ্ণ হৈছিল কেইদিনমান আগতে আৰু বৰ্তমান ফাইনেলি তেওঁৰ চেনেলটো অফিচিয়েলি ভেৰিফাইডো হ'ল আৰু ইয়াৰ বাবে তাই ইনষ্টাগ্ৰামৰ এটা ষ্টৰি দিছিল আৰু তেওঁ লিখিছে যে অফিচিয়েলি ভেৰিফাইড হোৱা বুলি ইয়াৰ পিছত নেক্সট আপডেট আছে ডিম্পু বৰুৱাৰ ওপৰত কেইদিনমান আগতে মই এটা আপডেট দি কৈছিলোঁ যে ডিম্পু বৰুৱাৰ নামত ফেক ফেচবুক পেজ এটা খুলি পিনে কোনোবাই তেওঁৰ ভিডিঅ'বিলাক আপলোড কৰি আছে আৰু সেইটোক লৈ ডিম্পু বৰুৱাই এটা ষ্টৰি দিও কৈছিল যে তাক ৰিপোৰ্ট মাৰিবৰ কাৰণে কিন্তু দেখা গ'ল যে সেই ফেচবুক পেজটোৱে আকৌ তেওঁৰ ভিডিঅ'বিলাক আপলোড কৰিয়ে আছে তাৰপিছত ডিম্পু বৰুৱা আকৌ এটা ইনষ্টাগ্ৰামৰ ষ্টৰি দি কৈছে যে ৰিপোৰ্ট মাৰিবলৈ সঁচাকৈ বহুত দুখ লাগে যেতিয়া নেকি এটা ভিডিঅ' কষ্ট কৰি বনোৱা হয় আৰু সেইটো ভিডিঅ' কোনোবাই চুৰ কৰি পিনে আপলোড দি দিয়ে ফেচবুক পেজ ইউটিউব এইবিলাকৰ যদি আপলোড দি দিয়ে বহুত বেয়া লাগে চ' প্লিজ ৰিকুৱেষ্ট কৰিছোঁ জীৱনত যাতে সেইবিলাক কাম কেতিয়াও নকৰে আপোনালোকে আৰু সেই ফেচবুক পেজটো যাতে সকলোৱে গৈ পিনে আপোনালোকে ৰিপোৰ্ট মাৰে প্লিজ ইয়াৰ পিছত নেক্সট আপডেট আছে এছামিছ এক্টৰ বিবেক বৰাৰ ওপৰত বিবেক বৰাই তেওঁৰ ইনষ্টাগ্ৰামৰ এটা ষ্টৰি দি কৈছে যে তেওঁৰ এটা নতুন মুভি আহিছে আৰু মুভিখনৰ নাম হ'ল লংকা কাণ্ড আৰু ষ্টৰিত তেওঁ কিছুমান বিহাইণ্ড দ্য চিনছ আপলোড কৰিছিল আহক তাৰে কিছু অংশ চাই লওঁ সো গাইজ আজিৰ আপডেট আমাৰ এইকেইটাই আছিল আৰু এনেকুৱা ধৰণৰ আপডেট পাই থাকিবলৈ ইউটিউবৰ বা ছ'চিয়েল মিডিয়াৰ আপডেটবিলাক পাই থাকিবলৈ আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰি ল'ব প্লিজ তো ধন্যবাদ থাকিল আজিলৈ